So hey guys, welcome back to my YouTube channel. Ako বহুত দিনৰ মূৰত আপোনালোকক আকৌ স্বাগতম জনাইছো মোৰ এটা মৰম লগা YouTube vlog হলে #diwali vlog. Happy Diwali, Happy Diwali, Happy Diwali. বস হবে। So মানে guys, কেছটো এনেকুৱা হৈ যায় দিৱালী বুলি ক'লে সবেই বম চম ফুটায় বাট মই ইমান বেছি বম চম নুফুটাও মানে বম ফুটাও বাট ইমান বেছিকৈ নুফুটাও মই বেছিকৈ মানে কি কৰোঁ দেই মই আমাৰ ঘৰটোৰ আগফালে মানে লাইট লগাওঁ চ' এইবাৰ ভাবিলোঁ যিহেতু লাইট লগামেই চ' লাইটতো কণ্টেণ্ট অকণ বিচাৰি তাৰ কাৰণে ভাবিলোঁ এইবাৰ ভ্লগ এটাকে বনোৱা যায় #লাইট লগোৱা ভ্লগ চ' চাওঁ আৰু কেনেকুৱা কি হয় মই লাইট লগাম আপোনালোকে মোক চাব ৰাতিকৈ বমো ফুটাম চাই থাকক চ' গাইজ উলিয়াই ল'লোঁ আমাৰ এইকেইডাল লাইট চাগে আমাৰ ঘৰত প্ৰায় 5 বছৰমান ছাৰ্ভিচ কৰি আহিছে 5 বছৰ আগৰ পৰাই মানে এইকেইডাল লাইট আমাৰ ঘৰত আছে চ' এইকেইডালত চাম এতিয়া কোনকেইডাল ভাল কোনকেইডাল বেয়া যোনকেইডাল ভাল সেইকেইডালকৈ আগফালৰ পৰা ওলমাই দিম বহুত দুখীয়া আমি গাইজ বহুত দুখীয়া চাওকচোন ওপৰফালে ফেনো নাই গৰম উঠিছে বেলেগ গৰম উঠছো চ' গাইজ লাইটবোৰ টেষ্ট কৰা হৈ গ'ল বেছিভাগ লাইটবোৰ ঠিকেই আছে চ' ন' প্ৰব্লেম কিনিবলৈ দৰকাৰ নাই সেইকেইটা লাইটকে চলাই দিম চ' বোলক আপোনালোকক মই এতিয়া ক'ত মই লাইটকেইডাল লগাম আমাৰ মানে ঘৰৰ আগডোখৰ দেখামগৈ চ' গাইজ লাইট লগাম বুলি ভাবিলোঁ হয় কিন্তু ওপৰত দেখোন গোটেই বৰষুণ গোটেই ডাৱৰীয়া কৰি থৈ দিছে চ' মই লগাম এই পাৰ্টটোত লগাম লাইট এই পাৰ্টটোত মানে লগাব পাৰি বাট বহুত দীঘলৈ যায় ইমান বেছি পইচা নাই বহুত দাম লৈ ইয়াৰ পৰা যদি তললৈকে লগাওঁ চ' মই অকল এই পাৰ্টটোত লগাম আৰু এইফালে গোটেই চাকি তাকি লগাই দিম চ' ন' প্ৰব্লেম ঠিকেই লাগিব এইফালে মায়ে চাই আছে এতিয়া লুকাই দিলে লাজ নাইকিয়াজনী চ' ইয়াতে লগাম এইটো এনেকৈ ঠিকে আছে চ' গাইজ ব'লক আমি লাইটখিনি লগাম এতিয়া এইফালেদি পাৰ হ'ব লাগিব মাত চিধাই পৰিছিলোঁ ভাই চাহাব বিগিনিংটোৱে হেক্টিককৈ হাত চেলিলে ত' গাইজ গোটেই তাঁৰডালত জট লাগি আছে মোৰ জীৱনটোৰ নিচিনাকৈ এইডাল ঠিক কৰিব লাগিব এতিয়া ৱায়াৰডাল প্ৰায় এনেকৈ পোনকৈ ইয়াৰ পৰা তালৈকে দি দিম আৰু ইয়াতে লাইটবোৰ লগাই দিম চলি যাব এনেকৈ এইবোৰ লাইট ইয়াতে পেলাই দিছোঁ এতিয়া লগাম আৰু লাহে দিয়ে এইটো ঠিক আছে চ' গাইজ লগাই আছোঁ লাইট আপোনালোকে চাব পাৰে ফুল লাইট চাইট লগাই আছোঁ আৰু মেইন কথা ইউটিউবত মানুহে হগামতা ভিডিঅ'লৈকে দিব পাৰে চ' মই লাইট লগা ভিডিঅ'টো কেলৈ দিব নোৱাৰিম আৰু আপোনালোকে চাবই লাগিব থেংক ইউ চ' গাইজ মই প্ৰথম লাইটডাল লগাই হৈ গ'ল চ' তলফালে ওলমাই দিছোঁ সেইডাল আৰু ইয়াৰ পিছত মানে য়েল্ল' লগাইছোঁ এতিয়া ৰেড লগাম চ' এনেকৈ য়েল্ল' ৰেড এনেকৈ গৈ মেলি বহুত দূৰ যাবলৈ আছে গাইজ কটি ফাটি যাব চ' গাইজ আমাৰ 1 2 3 4 4ডাল কমপ্লিট হৈ গৈছে আৰু এইফালে লগাবলৈ ঢেৰ বাকী আছে গতিকে লগাই আছোঁ আৰু বম কটি ফাটিছে হ'লেও চেষ্টা কৰিব লাগিব ভাই অকণমান দেৰি সুখ এটাৰ কাৰণে ইমান দেৰি কষ্ট কৰিবলগীয়া হৈছে কোনেনো উলিয়ালে এই দিৱালীত লাইট লগোৱা ছিষ্টেমটো লাইট লগাই আছিলোঁ গাইজ এতিয়া ওপৰফালৰ পৰা বৰষুণ দিছে চিপচিপাই এইবাৰ কি বাল বতৰ পাতিছে বৰষুণৰ কাৰণে অ' মায়ে কেলে কিবা এটা পলাই দিয়ে বে ধেত বে ਮਾਇਓ ਮੂੰਹ ਵਲੌਗ ਲਾਵਲ ਲਾਸ ਕੋ জীবন ਹੱਸਦੇ ਚਿਹਰਿਆਂ ਦਾ ਮਤਲਬ ਇਹ ਨਹੀਂ ਹੁੰਦਾ ਕਿ ਉਹਨਾਂ ਨੂੰ ਕੋਈ ਤਕਲੀਫ ਨਹੀਂ ਹੁੰਦੀ ਉਹਦਾ ਮਤਲਬ ਇਹ ਹੁੰਦਾ ਕਿ ਇਹਨਾਂ ਨੂੰ ਤਕਲੀਫਾਂ ਨਾਲ ਡੀਲ ਕਰਨਾ ਹੁੰਦਾ ਬਿਲਕੁਲ ਸਹੀ চ' গাইজ লাইট চাইট নলগাম চাগে আৰু দেই মানে মই এনেকৈ বহি আছিলোঁ আৰু ৰাস্তাইদি যিমান মানুহ পাৰ হৈ গৈছে চবেই মোক চাই মেলি মিচিকিয়াই থৈ গৈছে মই ভাবিছোঁ মই ইমান ধুনীয়া হ'লনে এতিয়া গম পাইছোঁ মোৰ পেণ্টটোৰ তলত ইমান ডাঙৰমান ফুটা এটা আছিলে আৰু মই তলফালে একো মানে পিন্ধাও নাছিলোঁ মই চেচ হৈ গ'লোঁ আৰু দেই কোনে কি দেখিলে ভগৱান জানে वाह क्या एक्टिंग कर रहा है চ' গাইজ ইজি পাৰ্টটো কমপ্লিট হৈ গ'ল এতিয়া এই কমপ্লেক্স পাৰ্টটো আছে কি মানে এইটো কমপ্লেক্স পাৰ্ট কেলৈ এই ওপৰত যেতিয়া মই লগাওঁ নে এই পকৰটো ফিটিং কৰিবলৈ জেগা নাই ক'ত মানে বহিবলৈ জেগা নাই মানে বহুত অশান্তি পাওঁ কেতিয়াবা এই ইয়াত যেতিয়া লগাওঁ নে ইয়াত পকৰটো ইয়াত খুৱাই ল'ব লাগে বহুত অশান্তি লাগে মানে বহুত বেছি অশান্তি চ' গাইজ ইজি পাৰ্টটো হৈ গ'ল এতিয়া মই বৰ্তমানখিনি সময়ত বহি আছোঁ বৰ বেলেগ জেগা এডোখৰত আপোনালোক মই পিছফালৰ পৰা ভিউটো দেখাই দিছোঁ চ' গাইজ কেছটো মানে এনেকুৱা হৈ যায় মোৰ বয়সৰ ল'ৰা ছোৱালীবোৰ এনেকুৱা কামবোৰ হয়তো নকৰে ঘৰত তেহেঁতি কৰিবলৈ লাজ পায় বাট মোৰ এইবোৰ একো নাই মই চব কৰোঁ কোৰ্চো চব মওঁ চ' গাইজ লাইট লগোৱা হৈ গৈছে চবফালে আপোনালোকে চাব পাৰে চবফালে আমাৰ লাইট লগোৱা হৈ গৈছে আৰু বৰষুণো পূৰা দি আছে চিপচিপাই নহয় বা ডাঙৰকৈ দিবলৈ ধৰিছে বৰষুণ চ' আপোনালোকক মই তলফালৰ পৰা এবাৰ দেখাইছোঁ কেনেকুৱা লাগিছে ব'লক চ' গাইজ তলফালৰ পৰা ঘৰটো এনেকুৱা লাগিছে
পূৰা মানে এনেকৈ দিছোঁ দেই আপোনালোকক দেখাইছোঁ চাব প্ৰথমতে দিছোঁ য়েল্ল' তাৰপিছত পিংক য়েল্ল' পিংক য়েল্ল' পিংক য়েল্ল' পিংক এনেকৈ দি মেলি গোটেইটো হেৰি কৰিছোঁ মানে চবফালে লগাব পাৰিলোঁ এইফালে বাট এইফালে লগাবলৈ কানেকশ্যন দিবলৈ ওপৰৰ ৰুমকেইটাত মানে কাৰেণ্টৰ চিষ্টেম এতিয়ালৈকে অহা নাই মানে আছে বাট ৱায়াৰ নাই তাৰ কাৰণে এনেকৈয়ে ইয়াতে বনাইছোঁ ওপৰৰ পৰা দিবলৈও কানেকশ্যন নাই তাৰ কাৰণে এনেকৈ সৰু সুৰাকৈ আৰু ঠিক আছে 2 hours later. গাইজ গধূলি হৈ গৈছে এতিয়া লাইটটো লগাম কেনেকুৱা বৰষুণ দি আছে আপোনালোকে দেখিছে লাইট জ্বলিব নাই ভগৱান জানে চ' 1 2 3 ভাই চাহাব জ্বলি গ'ল জ্বলিছে দেই দিনটো কষ্ট কেলা গোটেই দিন কষ্ট কৰিছোঁ দেই চক জ্বলিছে এতিয়া আপোনালোকে এটা চিনেমেটিক শ্বট চাই লওক তুমি জোনাকত কিয় ধুনীয়া প্ৰেম নহয় মোৰ দুদিনীয়া নিথৰুৱা বাটৰ প্ৰেৰণা লখুৱা মনত মায়া সানিলা তুমি জোনাকত কিয় ধুনীয়া প্ৰেম নহয় মোৰ দুদিনীয়া নিথৰুৱা বাটৰ ত' গাইজ এনেকুৱাই আছিল আমাৰ সৰু সুৰা দিৱালী ডেক'ৰেশ্যন এইটো আপোনালোকে চাব পাৰে ঠিকেই লাগিছে অভাৰঅল মোটামুটি ঠিকেই লাগিছে আৰুনো কিমান বনাব পাৰিম ভাই গোটেই দিনটো কষ্ট কৰিছোঁ ঠিকেই লাগিছে আৰু ইহঁতৰ ঘৰটো ঠিকেই লাগিছে তাৰপিছত ইহঁতৰ ঘৰটো চাওক কি চালিয়া বনাইছে সিহঁতৰ ঘৰত গোটেই ঘৰটো কভাৰ কৰিছে সিহঁতৰ ঘৰত বাপৰে চালিয়া বনাইছে দেই গতিকে এতিয়া বহুত ডেক'ৰেশ্যন হৈ গ'ল এতিয়া মই যাম টাউনলৈ য়েছ মই যাম টাউনলৈ কটি বিচাৰি য়েছ ঠিক শুনিছোঁ মই এতিয়া কটি বিচাৰি টাউনলৈ যাম ব'লক চ' গাইজ আমি আহিছোঁ ফটকা কিনিবলৈ আমাৰ ৰিচ কিড সমুদ্ৰৰ দোকানলৈ ইয়াত চাম এতিয়া কি আছে মোক অকল কটি ফটকাই লাগে এইটো হৈছে কিবা বাঘ ফটকা মোক নালাগে বাঘ ফটকা মোক লাগে কটি ফটকা এইটো হৈছে কিবা ৰান্দা নহয় ৰুম্বা নে কি এইটো মোক নালাগে মোক লাগে অকল কটি ফটকা কিন্তু কটি ফটকাই মোক দেখুৱাই নাই এতিয়ালৈকে এইবোৰ কিবা কিবি চকৰি টকৰি আছে তাৰপিছত এইটো হৈছে এংগ্ৰি বাৰ্ডছ নিজ পতি আহে নাহে এই বালকেইটা মোক নালাগে মোক অকল লাগে কটি ফটকা তাৰপিছত এইবোৰ চকৰি টকৰি ঢেৰ কিবা কিবি আছে কলগছ চলগছ তাৰপিছত এইটো হৈছে যুগমুখ 2000 যোনটো মোক নালাগে মোক অকল লাগে কটি ফটকা কিন্তু কটি ফটকাই মোক এতিয়ালৈকে দেখুৱাই তাৰপিছত এইটো লক্ষ্মী বম এইটোও মোক নালাগে মা লক্ষ্মী বেয়া নাপাবা মোক অকল লাগে কটি ফটকা তাৰপিছত এইটো চিলিণ্ডাৰ আছে কিবা এইটো ফান জয় নেকি বাট মোক এইটোও নালাগে মোক অকল লাগে কটি ফটকা মেইন তাৰপিছত এইটো কি ভাই চাহাব এপলৰ 2500 কিন্তু মোক এইটোও নালাগে মোক অকল লাগে কটি ফটকা এইটোও নালাগে মোক চ' গাইজ এনেকৈ টাউনত বহুত দেৰি নিজৰ সপোনৰ ফটকাটো বিচৰাৰ পিছত লাষ্ট পালোগৈ আৰু কিনি পেলালোঁ ৰ'ব আপোনালোক দেখাইছোঁ ৰ'ব চ' গাইজ এই গোটেই ফটকা মই কিনিলোঁ কিন্তু চবতকৈ মোৰ ফেভৰেট এইটো চাওক না কি মৰম লগাবে পেকেটটো দেখিলে প্ৰেমত পৰি যাব ৰ'ব আপোনাক ভালকৈ দেখাইছোঁ এইটো চাওক নামটো চাওক না এবাৰ কালাৰ কটি কি মৰম লগা নাম বে ৰ'ব আপোনাক মই খুলি দেখাইছোঁ ভিতৰত কি আছে চাওক না কি মৰম লগাবে ফটকাকেইটা কেনেকুৱা জোঙা চাওক না পিংকি পংকিকেইটা মোৰ এইটো জ্বলাবলৈ মন যোৱা নাই কিন্তু জ্বলাবতো লাগিব বলক এইকেইটা জ্বলাওঁগৈ বলক চ' গাইজ আহক এতিয়া আমি জ্বলাম কটি ফটকা আহক तुमसे ना हो पाएगा চ' এনেকুৱাই আছিলে এটা মৰম লগা ব্লগ বহুত দিনৰ পিছত মই নিজৰ ইউটিউব চেনেলত আপলোড কৰিছোঁ গতিকে চব কৰিলোঁ মই যিমান যি ভাবিছিলোঁ কটি ফটকাও ফুটালোঁ ঘৰটো ডেক'ৰেশ্যন হৈ গ'ল গতিকে এতিয়া মই এই ফটকাটো নিজৰ হৃদয়ত লাগি থকা জুইকুৰাৰে জ্বলাবলৈ চেষ্টা কৰি আছোঁ কিন্তু জ্বলা নাই তেতিয়ালৈকে আপোনালোকে এই ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট আৰু সেই মৰম লগা ছাবস্ক্ৰাইব বটনটো কটি ফটকা এটা ফুটাই দিব টাটা বাই বাই আকৌ লগ পাম এটা নতুন ব্লগৰ লগত বাই বাই তো নজ্বলে নেকি বে জ্বল আকৌ ইমান জুই লাগি আছে দেখোন কেলা ये तो टट्टी है